কথাত আছে নিজৰ ব্যৱহাৰেই বোলে নিজৰ পৰিচয়। পিতৃতুল্য মানুহ এজনৰ লগত কেনেকুৱাকৈ ব্যৱহাৰ কৰিব লাগে সেইবিলাক কথা স্কুলত কি শিক্ষা দিয়া নাছিল নে? মানুহ এজন কিন্তু লিখা পঢ়া কৰিলে শিক্ষিত নহয়। আপুনি যিমানে লিখা পঢ়া কৰক, আপোনাৰ যদি সাধাৰণ জ্ঞান নাথাকে সেইটো শিক্ষাৰ কিন্তু এক পইচাৰো দাম নাই। হে গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰো সকলোৰে ভাল। তো বন্ধুসকল, আজি মোৰ ভিডিঅ'টো কৰাৰ উদ্দেশ্যটো হ'ল, যোৱাকালি টাইম এটাত মই এটা নিউজ চালো। নিউজটো চাই কিনে নিজৰে বেয়া লাগিছে। এজন অনা অসমীয়াই এজন খিলঞ্জীয়া অসমীয়াক খুঁটিত বান্ধি কিনে মাৰিছে। তেতিয়াহ'লে আপোনালোকে ভাবকচোন, এইটো কিমান এটা লাজৰ বিষয় হয়। অনা অসমীয়া মানুহ এটাই অসমীয়া খিলঞ্জীয়া মানুহক খুঁটিত বান্ধি কিনে মাৰিছে। আজি মই পুলিচ প্ৰশাসন হাতজোৰ কৰি অনুৰোধ কৰি কওঁ, যিটো মাৰোৱাৰী নেকি এজন খিলঞ্জীয়া ল'ৰাক খুঁটিত বান্ধি এনেকৈ পিটিছে, সেই মাৰোৱাৰীজনক তদন্ত কৰি কিনে উচিত শাস্তি দিব লাগে। তো গাইজ, এতিয়া কথাটো হ'ল, ৩-৪জন মান অসমীয়া ল'ৰাই যাই কেনে অনা অসমীয়া যিটো নেকি মাৰোৱাৰী ব্যৱসায় আছিলে তাৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছে, যিটো ব্যৱহাৰ নেকি অসমীয়া সমাজে কেতিয়াও শিকোৱা নাই। পিতাৰ সমতুল্য মানুহ এজনৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিছে মই স্ক্ৰীনত দিছো, এবাৰ চাওকচোন আপোনালোকে। এজন দেউতাৰ সমান সমবয়সীয়া মানুহ এজনৰ লগত কেনেকুৱাকৈ ব্যৱহাৰ কৰিব লাগে এইবিলাক কি শিক্ষা দিয়া নাছিল নে মা দেউতাকে? অসমীয়া যুৱ মঞ্চৰ পৰা আহিছে, অসমীয়া জাতিটো ৰক্ষা কৰিব লাগে, এইটো ভাল কথা। কিন্তু অনা অসমীয়া হ'ল বুলিকে এজন মানুহৰ লগত কেনেকুৱাকৈ ব্যৱহাৰ কৰিব লাগে এইষাৰ কথা স্কুলত কি শিক্ষা দীক্ষা দিয়া নাছিল নে? যিটো ল'ৰাই নেকি বেছিকে পটপটাই আছে, সেই অনা অসমীয়া ল'ৰাজনে যদি এটা কাণ তুলে থাপড় দিয়ে, সেই ল'ৰাটো দেখোন 5 ফুট দূৰত গৈ পৰিব। কিন্তু তথাপিতো একো কোৱা নাই। কিয় কোৱা নাই? তেওঁ ভুল কৰিছে, নিজে জানে, আৰু সেই শাস্তিৰ বাবে তেওঁ মূৰ বাতি লৈ আছে। যিটো কাম মই কৰিছো সেইটো মই ভুল কৰিছো। সেই অনা অসমীয়া ব্যৱসায়ীজনে নিজে স্বীকাৰ কৰিছে তেখেতে ভুল কৰিছে বুলি। কিন্তু এতিয়া আপোনালোকে বিবেচনা কৰকচোন, যিটো ল'ৰাই নেকি এজন পিতৃতুল্য মানুহৰ লগত এনেকুৱাকৈ ব্যৱহাৰ কৰিলে, এই ব্যৱহাৰখিনি কি গ্ৰহণযোগ্য হয় নে কওকচোন? মানিছো হাজাৰ ভুল কৰিছে, তাৰ বাবে প্ৰশাসন আছে। ল'ৰাটোৱে নিজেও কৈছে প্ৰশাসন কি নাই নেকি? প্ৰশাসন আছে। যদি প্ৰশাসন আছে বুলি তেখেতেও গম পায়, তেতিয়াহ'লে আইনটো হাতত তুলিলে কি নাই এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিবলৈ সেই ল'ৰাজনে ক'ত অধিকাৰ পালে? অসমীয়া জাতিটোক অনা অসমীয়াৰ পৰা ৰক্ষা কৰিব লাগে, এইটো সকলোৱে জানে। আপোনালোকে ভালকে চাওকচোন, ল'ৰাজনৰ পকেটত কলম আছে, নিশ্চয় তেওঁ শিক্ষা দীক্ষা লৈছে। কিন্তু এইবিলাক কথা মানুহ এজনৰ কেনেকুৱা ব্যৱহাৰ কৰিব লাগে সেইটো কথা কি শিকোৱা নাছিল নে? ল'ৰাজনৰ মা দেউতাকে কি এইবিলাক কথা শিকোৱা নাছিল নে? আজি অসমৰ পৰা গৈ কেনে যিবিলাক মানুহ নেকি বাহিৰত গৈ কিনে ব্যৱসায় কৰি আছে, সেইসকল মানুহে কি এটাও ভুল নকৰে নে? আপোনালোকে কেতিয়াবা বাহিৰৰ ৰাজ্যত গৈ কেনে যিবিলাক মানুহে ব্যৱসায় কৰিছে সেইবিলাক মানুহৰ লগত এনেকুৱাকৈ ব্যৱহাৰ কৰিবলৈ কোনোবা এটা নিউজ চেনেলত দেখা পাইছেনে আপোনালোকে? আজিলৈকে কিন্তু দেখা পোৱা নাই। সিহঁতে কিন্তু ভদ্ৰতা জানে। কিন্তু অসমৰ ভিতৰত এনেকুৱা কিছুমান অলগধ্য মানুহ আছে যিবিলাক শিক্ষা লৈছে ঠিকেই, কিন্তু ব্যৱহাৰ কাৰ লগত কেনেকৈ কৰিব লাগে সেইষাৰ কথা কিন্তু নাজানে। যদি জানিলে হয়, এজন মানুহৰ লগত কেনেকুৱাকৈ ব্যৱহাৰ কৰিব লাগে এইষাৰ কথা যদি গম পালে হয়, পিতৃতুল্য মানুহৰ লগত কেতিয়াও কিন্তু এনেকুৱা ধৰণৰ ব্যৱহাৰ নকৰিলে হয়। আজি আপোনালোকে ভালকে লক্ষ্য কৰক, অসমৰ পৰা কিমান বাহিৰত গৈ কাম কৰি আছে। কমচে কম হাজাৰ হাজাৰ নহয়, লাখ লাখ ল'ৰা ছোৱালী বাহিৰত গৈ কাম কৰি আছে। যদি সেইবিলাক মানুহক এনেকুৱা ধৰণে আচৰণ কৰে আৰু গোটেই মানুহখিনি যদি অসমত ঘূৰি আহে, এই অলগদ্ধকেইটাই কাম দিব পাৰিব নে কওকচোন? কেতিয়াও কিন্তু নোৱাৰে। তো বন্ধুসকল, আপোনালোকে কি ভাবে এবাৰ কমেণ্ট কৰি জনাওকচোন, আৰু এইটো ভিডিঅ' প্ৰতিজন মানুহে এটা শ্বেয়াৰ কৰক। ধন্যবাদ সকলোকে। জয় অসম।